rajbari Coochbihar rajbari ফোনটা আছো হোটেলত মিঠাই খাইছো ইয়াত বৰ্তমান পুৰি চব্জি খাইছো ইয়াতে খাই আছে ইয়াত আমাৰ নগাঁৱত থেকে মিঠাই দাম বহুত কম ঘৰলৈ মিঠাই ইয়াৰ পৰাই লৈ যাম এতিয়া আমি ৰুটি খাওঁ আপোনালোকে ভিডিঅ' চাই থাকক ইয়াৰ পিছত আমি ৰাজবাৰী যাম বন্ধুসকল আমি আছোঁ এতিয়া কোচবিহাৰ ৰাজাবাৰীত টিকেট কাটিম এতিয়া কাউণ্টাৰত আহিছোঁ টিকেট আছে 25 টকাকৈ পাৰ মেম্বাৰ তাকে আমি টিকেট কাটিম কাটি পেলাই আমি ভিডিঅ'ত সোমাম গতিকে সকলোকে দেখুৱাই আছোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকক বন্ধুসকল টিকেট কাটি পেলাই আহিলোঁ এতিয়া ৰাজবাৰীলৈ কিন্তু এটাই বেয়া লাগিলে কেমেৰা এলাউ নকৰিলে আকৌ কেমেৰা গৈ পেলাই গাড়ীত থৈ আহিলোঁ এতিয়া বৰ্তমান মোবাইল দিয়ে শ্বুট কৰি আছোঁ যিমানখিনি পাৰোঁ মোবাইল দিয়ে দেখাব চেষ্টা কৰি আছোঁ এতিয়া ভিতৰলৈ গৈ আছোঁ ভিতৰৰ পৰা সকলোখিনি দেখুৱাই আছোঁ এতিয়া আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকক বন্ধুসকল দেখিছে পূৰা চবেই ফটো উঠাত ব্যস্ত চবেই ফটোৰ কাৰণে পূৰা পজ দি আছে অৱশ্যে এটা কাৰণে ভাল লাগিছে বহুত চাফা হয় পৰিৱেশটো দেখিছে বহুত চাফা হয় বহুত চাফা হয় এটা পুৰণিদিনীয়া অট্টালিকা ৰাজপ্ৰসাদ জানিব পৰা মতে এইটোৱে আছিলে কোচ ৰজা নৰনাৰায়ণৰ ৰাজপ্ৰসাদ পিছত সেইটো অলপ মডিফাই কৰি পেলাই ইয়াত মিউজিয়াম ৰূপে প্ৰতিষ্ঠা কৰা হৈছে দেখিছে ইয়াতে দুটা ৰজাদিনীয়া ডাঙৰ ডাঙৰ টুপ আছে যিহেতু ৰাজপ্ৰসাদ সেয়ে ইয়াৰ সন্মুখত দুটা টুপ ৰখা হৈছে কিয়নো আগৰ দিনৰ ৰজাসকলে এই টুপ বা শিলৰ দ্বাৰাই আক্ৰমণ কৰা সৈন্যসকলক পৰাজয় কৰিছিলে আমি এতিয়া ভিতৰত সোমাম দেখিছে কিমান ধুনীয়া এটা পুৰণি অট্টালিকা
বনকৰ ৰাজবাৰীৰ পৰা ওলাই ইয়াতে অলপ বহিছোঁ বাহিৰতে পাৰ্কো আছে বহিব ধুনীয়া জেগা আছে ইয়াতে অলপ বহিছোঁ এতিয়া চাওঁ আৰু ক'ত যাওঁ কি জেগা আছে ইয়াতে চাওঁ গুগলত চাৰ্চ কৰি পেলাই যদি ওচৰ পাজৰে এনেকুৱা চাবলৈ কিবা জেগা আছে টুৰিষ্ট প্লেচ আছে তেন্তে নিশ্চয় দেখুৱাব চেষ্টা কৰিম এতিয়া আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকক বন্ধুসকল এতিয়া আমি ৰাজবাৰীৰ পৰা যাব ওলালোঁ বহুত সময় বহিলোঁ পাৰ্কখনতে এতিয়া বাজি গ'ল 1টা এতিয়া আমি কোচবিহাৰ টাউনখন অলপ ঘূৰিম চাওঁ কোচবিহাৰ কেনেকুৱা আমাৰ নগাঁও নিচিনা হয় নহয় নগাঁও নিচিনা ঘূৰিম তাৰপিছত ভাত পানী খাম চাওঁ আৰু কি কৰিব পাওঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকক বন্ধুসকল আমি আহিলোঁ এতিয়া মদন মোহন টেম্পুল দেখিছে কি ধুনীয়া পুৰা বগা একদম ইয়াতে জোতা চেণ্ডেল খুলিলোঁ জোতা চেণ্ডেল খুলি এতিয়া ভিতৰলৈ আহিছোঁ দেখিছে মানুহ বহুত আছে মদন মোহন টেম্পুলৰ পৰা ওলালোঁ এতিয়া গাড়ীত উঠিম জানো আৰু ক'লে যাওঁ ঠিক নাই যদি চাবলৈ একো নাই ঘৰলৈ ৰিটাৰ্ণ হওক এটা ভিডিঅ'টো চাই থাকক আৰু কি দেখা পাওঁ চাওঁ যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম দেখিছে পিছফালে বিয়া বেণ্ড পাৰ্টি বাজি আছে একো শুনা যোৱা নাই বন্ধুসকল বৰ্তমান আছোঁ যোৰাবাটত এতিয়া 3টা বাজিলে ইয়াতে চাহ খালোঁ এতিয়া আৰু ডাইৰেক্ট ঘৰত যামগৈ মোৰ ভিডিঅ'টো এইখিনি শেষ কৰিম যদি ভিডিঅ' চাই ভাল লাগে তেনে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি এইটো ছাবস্ক্ৰাইব কৰা তেনে ছাবস্ক্ৰাইব কৰিব আৰু চাইডৰ ঘণ্টা বটন টিপি দিব যাতে মই যি ভিডিঅ'টো পুনৰ আপোনালোকে চাব পাৰে আজিলৈ আহিছোঁ জয় অসম